সাংবাদিক বন্ধুসকল, আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিজনীবাসী ৰাইজৰ সহযোগত আগষ্ট মাহৰ 23 আৰু 24 তাৰিখে শনিবাৰ আৰু দেওবাৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে অহা 30 জুলাই তাৰিখে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনীৰ অঞ্চলৰ ৰাইজক লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে আৰু ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে যাৱতীয় কাম কাজসমূহ তেওঁলোকে কৰি আছে। অভ্যৰ্থনা সমিতিৰ অন্তৰ্গত 7খন উপসমিতি গঠন কৰা হয় আৰু 7খন উপসমিতিয়ে ইতিমধ্যে তেওঁলোকৰ কাম কাজ প্ৰায় 60% কাম কাজ তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে অহা 23 আগষ্ট 2025 শনিবাৰে ৰাতিপুৱা 9 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচীখিনি আৰম্ভ হ'ব। তাৰ পিছতেই ৰাতিপুৱা 9:20 বজাত শ্বহীদ তৰ্পণ, ৰাতিপুৱা 9:35 বজাত জাতীয় শ্বহীদ পৰিয়াল আৰু বিশিষ্ট নাগৰিকসকলক সম্বৰ্ধনা জনোৱা হ'ব। ৰাতিপুৱা 10 বজাত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদৰ স্মৃতিত চিৰাং জিলাতেই 860 জোপা গছপুলি ৰোপণৰ শুভাৰম্ভণি কৰা হ'ব। ৰাতিপুৱা 10:45 বজাত অধিৱেশন থলীত গ্ৰন্থ বিপণী আৰু স্থিৰ চিত্ৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু এই অনুষ্ঠানটো মুকলি কৰিব বিজনী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বিৰাজগিৰি বসুমতাৰী ছাৰে। ৰাতিপুৱা 11 বজাত সদৌ অসম ভিত্তিক মুকলি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। তাৰ পিছতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু আবেলি 3 বজাত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ'ব আৰু প্ৰতিনিধি সভাৰ উদ্বোধক হিচাপে থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি নৱজ্যোতি ৰায় ডাঙৰীয়া। সন্ধিয়া 6 বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। ঠিক তেনেদৰে 24 আগষ্ট 2025 তাৰিখে দেওবাৰে দুপৰীয়া 11 বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰে এটি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হ'ব। সাংস্কৃতিক সমাৰোহখন মুকলি কৰিব শ্ৰী জগত ৰায়, বিশিষ্ট শিল্পী তথা বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি। দুপৰীয়া 1 বজাত মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। মুকলি সভাত মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব আমাৰ আটাইৰে শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মাজত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী সমীৰণ ফুকন ডাঙৰীয়া। স্মৃতি গ্ৰন্থ উন্মোচক হিচাপে আমাৰ মাজত উপস্থিত থাকিব ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, মুখ্য উপদেষ্টা সদৌ অসম ছাত্ৰ সন্থা।
সন্মানীয় অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব শ্ৰী খনীন্দ্ৰ বসুমতাৰী, সাধাৰণ সম্পাদক নিখিল বড়ো ছাত্ৰ সন্থা, শ্ৰী মনোজ কুমাৰ ৰায়, সভাপতি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা। সন্ধিয়া 6 বজাৰ লগে লগে এখন বাৰে বৰণীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। সাংস্কৃতিক সন্ধিয়াখন উদ্বোধন কৰিব আমাৰ বিজনীৰেই সু গায়িকা অনাতাঁৰ শিল্পী শ্ৰীমতী সুলেখা বসুমতাৰী বাইদেৱে। নিশা 9 বজাত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ বিষয় বাছনি সভাখন অনুষ্ঠিত কৰা হ'ব। অহা 23 আৰু 24 আগষ্ট তাৰিখে যি দুদিনীয়াকৈ সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখন যি বিজনীত অনুষ্ঠিত কৰা হ'ব, বিজনী ছোৱালী হাইস্কুল খেলপথাৰত, আমি আজি এই সংবাদ মেলৰ জৰিয়তে সমূহ বিজনীবাসী ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি, সহায় সহযোগিতা আমি অভ্যৰ্থনা সমিতি, চিৰাং জিলা ছাত্ৰ সন্থা, বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি একান্তভাৱে কামনা কৰিছোঁ। আৰু অধিৱেশনৰ সমূহ কাৰ্যসূচী যাতে আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। আমাৰ সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাখন 23 তাৰিখে 11 বজাত অনুষ্ঠিত কৰা হ'ব। আৰু তৰ্ক প্ৰতিযোগিতাৰ যি বিষয়বস্তু, সেই বিষয়বস্তুটো হৈছে সদনৰ মতে ৰাজনৈতিক নহয়, অৰ্থনৈতিক জাতীয়তাবাদেহে অসমীয়া মানুহৰ ভাল ভৱিষ্যত সুনিশ্চিত কৰিব। আৰু ইতিমধ্যে বিভিন্ন মহাবিদ্যালয়সমূহৰ পৰা ইতিমধ্যে আমাৰ যিসকলে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ইতিমধ্যে যোগাযোগ কৰি আছে তেওঁলোকে। আৰু আমি মাননি হিচাপে প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা আৰু শ্ৰেষ্ঠ তাৰ্কিক হিচাপে আমি 5,000 টকা আমি প্ৰদান কৰিম। আৰু প্ৰতিটো কাৰ্যসূচীতে সমূহ ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ।